চাওক আজি আমি বহুত আনন্দিত হৈছোঁ কিয় যে 17 বছৰীয়া BPFৰ যিটো দুৰ্নীতি এটা দুৰ্নীতিটা মুক্ত আমি UPPL দল আৰু BJPয়ে মিলে কৰিব গৈ আছোঁ। সেই উদ্দেশ্যে আমি ক'ব গৈছোঁ যে আমাৰ ৰিহন দৈমাৰী ডাঙৰীয়া 20 বছৰ ৰাজত্ব কৰিল। ওদালগুৰি সমষ্টিৰ ৰিহন দৈমাৰী 20 বছৰ আছিল, তাৰে ভিতৰত 15 বছৰ কাল তেখেতে মানে মন্ত্ৰী অসমৰ মন্ত্ৰী হৈ থাকিল। কিন্তু মন্ত্ৰী হৈ থাকোঁতে তেখেতে মানে যে পানী বিভাগৰ হেৰি আছিল মন্ত্ৰী হৈ আছিল, আমাৰ ওদালগুৰি অঞ্চলৰ পাহাৰ এৰিয়া অঞ্চলত যে পানীৰ ইমান সমস্যা তেখেতে চকুদি দেখা নাপালে। সেইকাৰণে ওদালগুৰিবাসী ৰাইজে এইবাৰ ৰিহন দৈমাৰী ডাঙৰীয়াক মানে ওদালগুৰিৰ পৰা বিদায় দিব খুজিছে। 2 নম্বৰ কৈছে কলাইগাঁও সমষ্টিৰ যে BPFৰ যিজন MLA আছিল মহেশ্বৰ বড়ো ডাঙৰীয়া, মহেশ্বৰ বড়ো ডাঙৰীয়া একমাত্ৰ নিজৰ পকেটে গৰম কৰিলে, অন্যথা ৰাইজৰ কাৰণে কোনো চিন্তা কৰা নাই। আৰু যিয়ে নহওক মুছলমান যে মুছলিম সম্প্ৰদায়ৰ গাঁওবিলাকত একবাৰে 0% মুছলমান সম্প্ৰদায়ৰ মানুহবিলাকক তেখেতে বিলকুল মানে চাৱা নাছিল, যাৰ কাৰণে ভয়তে এইবাৰ টিকেটৰ পৰা হাগ্ৰামা মহিলাৰী বঞ্চিত কৰি হায়াৰ কৰি আনি কংগ্ৰেছ দলৰ পৰা আমাৰ এই দুৰ্গা দাস বৰুৱানী প্ৰাৰ্থিত্ব প্ৰদান কৰিলে। কাৰণ মহেশ্বৰ বড়ো ডাঙৰীয়াৰ মানে সাহসে নহ'ল যে কলাইগাঁও সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিব। 2 নম্বৰ এই কথা হৈছে মাজবাট সমষ্টিৰ যে চৰণ বড়ো ডাঙৰীয়াকে মই তেখেতক আজি ৰাইজে বিদায় দিব ওলাইছে যে মাজবাট সমষ্টিৰ পৰা মাজবাট সমষ্টিৰ 38,000 মাইনৰিটি ভোট আছে। এই মাইনৰিটি অঞ্চলবোৰত একেবাৰে 0% কৰি থৈছে। মাইনৰিটি অঞ্চলত কোনো কাম কৰা নাই। BPF দলৰ দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ বাহিৰে আৰু একো নাই। সেয়া আজি আপোনালোকৰ সন্মুখত মই ক'ব বিচাৰিছোঁ যে সকলো জাতি ধৰ্ম নিৰ্বিশেষে মানে আমাৰ মাজত আজি BJP UPPL আৰু অসম গণ পৰিষদ দলে যে মিত্ৰজোঁট এটা চৰকাৰ ল'ব ওলাইছে, এই চৰকাৰখন অকল BTCয়ে নহয়, এই চৰকাৰখনে যে আমি এই দিছপুৰতো দখল কৰিম, অসমখন দখল কৰিব ওলাইছে আৰু চিৰতৰভাৱে ওদালগুৰি বা BTCৰ পৰা হাগ্ৰামা মহিলাৰী BTC শাসন আৰু দিছপুৰ শাসনক বিদায় দিব ওলাইছে। কিন্তু দেখিছোঁ আমি এইবাৰ UPPLৰ UPPLে দেখিছোঁ মানে কালাইগাঁও সমষ্টিত মানে যাক প্ৰাৰ্থী দিব লাগিছে তেখেতক দিয়া নাই, কিন্তু মানে দিলে অবৈধ মিত্ৰতা খেলিবৰ কাৰণে সুবিধাটো দিলে। আপুনি কি ক'ব? নহয়, এইটো কথা নহয়। আমি মিত্ৰতা হিচাপে নিৰ্বাচন খেলিছোঁ সঁচা ঠিক, কিন্তু UPPL দলৰ যিজন প্ৰাৰ্থীটো দিছে কামাল আজাদ ডাঙৰীয়া, তেখেতে আমাৰ মাইনৰিটি ভোট 52,000 ভোট আছে। মই 2 দিনমান আগতে কৈছিলোঁ যে মাইনৰিটি মানুহে ভোট ক'ত দিব। এই মাইনৰিটি মানুহৰ ভোটৰ বিনিময় কলাইগাঁও সমষ্টি যদিও মিত্ৰজোঁট হৈছোঁ, BJP আৰু আমাৰ মাজত নিজে আণ্ডাৰষ্টেণ্ডিং আছে, বুজাবুজি আছে, কিন্তু আমি ভাবোঁ যে আমাৰ UPPL দলৰ যিজন প্ৰাৰ্থী কামাল আজাদ ডাঙৰীয়া অকলশৰীয়াকৈ UPPL দলৰ হেৰি হৈ তেওঁ জিকি আহিব। পানীৰ সমষ্টিত আহিছোঁ, পানীৰ UPPL হিচাপে আপুনি কি ক'ব? সেইটো কথা হৈছে চাওক, আজি আমি মিত্ৰজোঁট হিচাপে ক'ব বিচাৰিছোঁ যে UPPL আৰু BJP এটা মুৰ্দাৰ ইফিটি আৰু সিফিটি। যিহেতু আমাৰ আসন বুজাবুজি আছে, সেই সম্পৰ্কে যে আমাৰ BJP ফালৰ পৰা আমাৰ এই বিশ্বজিৎ দৈমাৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে, সেই হিচাপে আমাৰ দলে কোনো মানে আফচোচ কৰা নাই। আৰু সকলো জাতি ধৰ্ম নিৰ্বিশেষে যে UPPL দলৰ হৈ BJP দলৰ হৈ গণ পৰিষদৰ দলৰ পৰা আমাৰ BJP দলৰ যিজন প্ৰাৰ্থী এই বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াক মানে একক সংখ্যাগৰিষ্ঠ যে জিকাই আনিব, এইটো মানে সঁচা কথা। ইয়াতে কোনো বিসম্বাদ নহ'ব আৰু আমি দুয়ো দলে মিত্ৰজোঁট হিচাপে এইবাৰ দিছপুৰখন দখল কৰিম। আৰু হাগ্ৰামা মহিলাৰীক মই কৈছোঁ তেখেতৰ 12টা MLA যোৱা বছৰ আছিল, আজিৰ তাৰিখত মানে 1 বা 2টা পাবও পাৰে, নাপাবও পাৰে, কোনো গেৰাণ্টি নাই। মানে আমি 12খনে দখল কৰাৰ টাৰ্গেট আছে আমাৰ। কিন্তু কাৰ্যকৰ্তা দেখিছোঁ ওদালগুৰি জিলাত মানে 5গৰাকী UPPLৰ MCLA আছে, তৎসত্বেও কিন্তু ইয়াত মানে MLA খালি নিজৰ প্ৰাৰ্থী হিচাপে ওদালগুৰিতে পাবলৈ সক্ষম হ'ল। নিশ্চয় এই কথাটো হৈছে কি অকলশৰীয়া আমি যে যিহেতু BJPৰ লগত মিত্ৰজোঁট আছে, আমি BJPৰ কথা ক'ব বিচাৰিছোঁ যে BJPয়েও ওদালগুৰি জিলাত কেইবাটাও সমষ্টি পাইছে, তেওঁলোকে দখল কৰিবলৈ সক্ষম হৈছে। যেনেকৈ 5 নৈ চেৰফাং পালে, আমাৰ এই মদৈবাৰী সমষ্টি পালে, তাৰপিছত খৰিয়াবাৰী সমষ্টি পালে,
নুনৈ চেৰফাংখন পালে তেওঁলোকে 4টা সমষ্টি দখল কৰিছে কিন্তু 4টা সমষ্টি বিজেপিয়ে পোৱা মানে UPPLে পোৱা আৰু UPPLে পোৱা মানে বিজেপিয়ে পোৱা সেই হিচাপে আমাৰ ৰিহন দৈমাৰী ডাঙৰীয়াক মানে কিছুমানে ক'ব বিচাৰিছে যে ৰিহন দৈমাৰী ডাঙৰীয়াক মানে কোনেও হৰাব নোৱাৰে তাকে আমি UPPL দলৰ পৰা প্ৰস্তুতি আছোঁ যে ৰিহন দৈমাৰীক হৰাব পাৰোঁ নে নাই সেইটো আমি চেলেঞ্জ লৈছোঁ এইবাৰ কিন্তু ৰিহন দৈমাৰী কাঁহীবাৰীতে থাকিব লাগিব কিন্তু তেওঁক দিছপুৰ গৈ নাপায় কিন্তু এটা ক্ষেত্ৰত দেখিছোঁ আমি এতিয়া মানে ৰাষ্ট্ৰীয় দলবোৰে সচৰাচৰ আঞ্চলিকতাবাদক মানে গ্ৰাস কৰিব আছে এই গ্ৰাস মানে তেওঁলোকে নকৰিবনে নাই নাই UPPLৰ যিটো আঞ্চলিকতাবাদ সেইটো জীয়াই থাকিবনে নিশ্চয় নিশ্চয় ইয়াতে কোনো সন্দেহ নাই UPPL আছে ই বৰ্তমানো আছে আৰু আগলৈ জীয়াই থাকিব